তোমাকে না পালে মরু মরু যেন লাগে তুমি শুন বুজানে আছো মই কিদৰে মোৰে হৈ থাকিবা উৰি জীৱনলে দুয়োৱে সাজিলো ঘৰে খনি সুখৰে। হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আজি আমি এনেই আহিছিলোঁ ইফালে নাগৰিক বজাৰত যাম বুলি। ইয়াতে চোন চিনেমাহে চলি আছে। মই তেনেকৈ ব্লগ কৰিম বুলি ভবা নাছিলোঁ। এটা দুটা শ্বৰ্টছ বনাইছোঁ, এটা দুটা মানে সেই এটাই আৰু মানে 2-3বাৰ টেক লৈ আছোঁ। এতিয়া চাওঁ আমাৰ ওপৰত ড্ৰোন উৰি আছে, এই কি কয় ফিল্মৰ গুণ্ডাবিলাক। ভাবিলোঁ এনেই কোনোবাই মোবাইল দি কৰিছে, পিছত চাওঁ নহয় গিম্বল চিম্বল লৈ পূৰা DSLR কেমেৰা দি পূৰা মানে মুভি বনাই আছে। চ' এতিয়া এই R15 আমাৰ শ্বৰ্টছ এটা বনালোঁ। এতিয়া কি হয় তেনেকৈ ক'ব নোৱাৰোঁ, জাষ্ট ভিডিঅ'টো ৰেকৰ্ড কৰিছোঁ। এতিয়া যদি ভাল লাগে ঘৰত যাই চাম, তেতিয়া মানে মিউজিক দি বা কিবা এটা গান লগাই তেনেকৈ মানে সেইটো শ্বৰ্টছত আপলোড কৰিম বাৰু। যিয়ে নহওক, এতিয়া মই ভাবি আছোঁ আহিব নে নাই সিহঁতে, হিৰো আৰু ভিলেনটো। মানে তেতিয়া যেনেকৈ গৈছে পূৰা আৰু পূৰা একশ্যনত আছে। হিৰোই মানে পালে ভিলেনক পূৰা বহাব আৰু। এতিয়া চাওঁ কি হয়। এতিয়া ড্ৰোনটো ইফালে উৰি গ'ল, এই মাথাৰ ওপৰত ড্ৰোনটো আছিল। মইতো দেখা নাই, তাই দেখিছে। মইতো গাড়ী চলাই আছিলোঁ, তাই ভিডিঅ' কৰি আছে, কৈছে ড্ৰোন। মই কৈছোঁ ক'ত ড্ৰোন? যিয়ে নহওক, এতিয়া আমি ইয়াতে যিমান পাৰোঁ ইমান চেষ্টা কৰিম আপোনালোকক দেখাব। যদি পাৰোঁ এতিয়া অলপ ৰখিছোঁ যে ড্ৰোনটো যদি আকৌ আহে দেখুৱাম। আৰু এটা শ্বৰ্টছ কৰিম মই এতিয়া। চ' ট্ৰিপলিং উইদাউট হেলমেট বেয়া কথা। চ' এতিয়া আৰু এটা শ্বৰ্টছ ট্ৰাই কৰিম, হৈছে না? পিছফালে গাড়ী আহি থাকেতো, তো তেনেকৈ ৰিক্স ল'ব নোৱাৰি। এয়া চাওক গাড়ী আহিয়ে গ'ল, কি স্পীডত আহে গাড়ী, সেইবিলাক ৰিক্স ল'ব নোৱাৰি। এতিয়া আৰু শ্বুটিঙৰ মানুহবিলাক চোন নাই, অলপ বজাৰতে যাওঁ, আগবাঢ়ি যাওঁ। লোকেশ্যনটো ভাল শ্বুটিং কৰাৰ কাৰণে। আৰু কি ক'বা, মোৰ মানে বহুত বেয়া লাগি আছে আজি। মোবাইলটো যেতিয়া হেলমেটত লগাব যাওঁ তেতিয়া পৰি গ'ল। পৰি যায় মানে ডিছপ্লে ফাটিল নে টাচপেডে ফাটিল একো ধৰিব পৰা নাই। টাচ হৈ আছে, বজাৰতে যাওঁ, টাচ হৈ আছে, নোহোৱা নহয়। কিন্তু হ'লেও এটা কথা, মানে মোৰ আগতে একবাৰ ভাঙিছিলে ডিছপ্লেটো বেয়া হোৱাত মই চেঞ্জ কৰিছিলোঁ। তো অৰিজিনেলটো নহয়, চ' সেইকাৰণে অলপ দুৰ্বল ডিছপ্লেবিলাক পাতলা থাকে, অলপতে মানে ক্ৰেক হয়। মোবাইলটো উল্টাকৈ পৰিছে, মোবাইলৰ মানে বেক চাইডে পৰিছে মোবাইলটো, কিন্তু ডিছপ্লে ফাটি গৈছে। সেইটো অলপ বেয়া লাগিছে। টেম্পাৰো ফাটা নাই, মানে চিধাকৈ পৰিলেহে টেম্পাৰ ফাটে। যদি আপোনাৰ ডিছপ্লে ছাইডটো যদি মাটিত পৰে তেতিয়াহে আপোনাৰ টেম্পাৰ ফাটিব। এইটো বেক ছাইডত পৰিছে, তলৰ পৰা প্ৰেছাৰ পাই মানে ডিছপ্লে ফাটি গৈছে। চ' শ্বুটিং যদি আপোনালোকক দেখাব পাৰোঁ দেখাম। এতিয়াবা ক'ত ড্ৰোন বা ক'ত গ'ল। মোৰ কেমেৰা এংগেলো ঠিক নহয়। মোৰ এইটো মোবাইলত মানে কি হৈছে, কেমেৰা এংগেলটো ঠিক নহয়। কেতিয়াবা গাড়ী উঠিলে ৰাস্তা নুঠে, ৰাস্তা উঠিলে গাড়ী নুঠে, এনেকুৱা প্ৰব্লেম হৈ আছে। দাদা ষ্টেণ্ডটো উঠাই ল'ব। এইটো হ'ল নাগৰিজুলি বজাৰ। এইবিলাক বাহিৰে বনোৱা বস্তু ইয়াতে পাবা, বাহিৰে বনোৱা সামগ্ৰীবিলাক। এতিয়া আমাক লাগে হাঁহৰ বজাৰ। এইটো নহয়, এইটো মাছৰহে বজাৰ। মোৰ পিছফালে জেগাটো উঠি আছে নেকি চাচোন। ইয়াতে আমি
নাপাওঁ। তো আমি যি হাঁহ দেখা পালোঁ এটাই আছে, এটা থকাৰ কাৰণে মানে এজনে কৈ আছে, মই ক'লোৱে আৰু সিহঁতকে দেখাব লাগে মানে হয়। এজনে দাম দৰ কৰি আছে, তেতিয়া আৰু মাজতে আমাক আমি এনেকৈ সোমাই গ'লে বেয়া কথা। মই কৈছোঁ হ'ব দে, তেখেতে লয় যদি লওক, আমি চাই আছোঁ আৰু যদি পাওঁ ল'ম, নহ'লে তোৰ উপায় নাই। এনেকৈ মানুহৰ মাজত ভিডিঅ' কৰাটো অলপ কষ্ট হৈ যায়, কাৰণ তাতে বহুত ভিৰটো হৈ পেলাই হেলমেটো আছে, কাৰোবাৰ গাত লাগি যাব আৰু গালিয়ে খাব লাগিব। তো যেনেকৈ পাৰোঁ অলপ চলপ ভিডিঅ' কৰি আছোঁ, আপোনালোকে অলপ মেইনটেইন কৰিব, মানে কম্প্ৰমাইজ কৰিব লাগিব ভইচ কোৱালিটিটো, কাৰণ মাইক অনা নাই মই, অলপ ইমান জোৰেও ক'ব নোৱাৰোঁ, বহুত হাল্লা হৈ আছে যে। ইয়াতে আহিলে এনেকুৱা লাগে যে ফেঞ্চি বজাৰৰ এটা ছাইড সোমাই গৈছোঁ। ছেইম জেগা ছেইম নহয়, মানে দেখা দেখি হয় ফুটপাথবিলাক। ভোক লাগিছে, কি কৰিম, খাব সোমালোঁ। বাৰ্গাৰ বোলে 40 টকা আৰু চাওমিন হাফ প্লেট 30 টকা। তো এতিয়া ৱেইট কৰি আছোঁ কিমান দেৰিত দিয়ে, চাওঁ বাৰ্গাৰটো বা কি টেষ্ট হয়। খাই পোৱা নাই এইটো দোকানত কেনেকুৱা হয়, তো আজি ট্ৰাই কৰি চাওঁ কেনে লাগে। আমাৰ বাৰ্গাৰ আৰু চাওমিন আহিছে, তো আমি খাওঁ। ভোক লাগিছে, বহুত সময় হ'ল আমি একো খোৱা নাই, ৰাতিপুৱা মই একো খোৱা নাছিলোঁ। তো এতিয়া আমি খাওঁ। তো বন্ধুসকল, আমি যিটোৰ কাৰণে আহিছিলোঁ সেইটো আমি নাপালোঁ। আমি চীনা হাঁহৰ মতা বিচাৰি আহিছিলোঁ, তো সেইটো আমাৰ ভাগ্য নহ'ল পোৱাৰ। এতিয়া মানে এনেকৈ যাই আছোঁ। চাবি ক'ত গ'লে গাড়ীৰ? সেই চাইকেলটো ক'ত পাৰ্ক কৰি থৈছে? গাইজ, এতিয়া আমি শুক্লাই আহি পাইছোঁ, অলপ সোমালোঁ। এইটো ভ্লগত আহিবনে নাই মই ক'ব নোৱাৰোঁ, কাৰণ আজি আমাৰ মটো ব্লগ প্লাছ বজাৰটোৱে বহুত দীঘল হৈ গ'ল। এতিয়া যদি টাইম মেনেজ কৰি যদি দিব পাৰোঁ তেতিয়া দিম। ইমান মানে তেনেকৈ একো সেই নকৰোঁ। এইটো চাব পাৰে পাৰ্ক, এইফালে তাই ফটোশ্বুট কৰি আছিলে কিজানি, এতিয়া আহি আছে। তাতে ফটোশ্বুট কৰি আছে বহুতে। এতিয়া পাৰ্কৰ ব্লগটো মই বেলেগকৈ দিম নে একলগতে দিম সেইটো মই থিৰাং কৰিব পৰা নাই। এই চাব পাৰে, এইবিলাক চব লিখা আছে, ফুল নিচিঙিব, ডোণ্ট প্লাক ফ্লাৱাৰ। চাব পাৰে গাইজ, এইফালে চব ফুল লগাইছে, ধুনীয়া ধুনীয়া ফুলবিলাক লগাইছে। এইফালে গেন্দা ফুল আছে আৰু বহুত কিবা কিবি আছে, লিলি কিবা কিবি, এইটো নামটো পাহৰি গৈছোঁ মই। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।